সাগৰৰ তলত নামাজ আদায় কৰি বিশ্বজুৰি ভাইৰেল এইজন ব্যক্তি। বিশ্বজুৰি খলকনি লগাইছে সাগৰৰ তলত নামাজ আদায় কৰা ভিডিঅ'টোৱে। নামাজ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে কিমান গুৰুত্বপূৰ্ণ প্ৰমাণ কৰিলে ব্যক্তিজনে। আপুনি যদি এজন মুছলমান ব্যক্তি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সাগৰৰ তলত নামাজ আদায় কৰি বিশ্বজুৰি ভাইৰেল এইজন ব্যক্তি। বিশ্বজুৰি খলকনি লগাইছে সাগৰৰ তলত নামাজ আদায় কৰা ভিডিঅ'টোৱে। নামাজ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে কিমান গুৰুত্বপূৰ্ণ প্ৰমাণ কৰিলে ব্যক্তিজনে। আপুনি যদি এজন মুছলমান ব্যক্তি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হয়, আপুনি যদি এজন মুছলমান ব্যক্তি তেনেহলে প্ৰথমে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো সামাজিক মাধ্যমত ভাইৰেল হৈছে এই ভিডিঅ'টো। যিটো ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে যে সাগৰৰ তলত নামাজ আদায় কৰি আছে এই ব্যক্তিজনে। সাগৰৰ তলত নামাজ আদায় কৰি ব্যক্তিজনে প্ৰমাণ কৰিলে যে মুছলমান লোকসকলৰ বাবে কিমান গুৰুত্বপূৰ্ণ হয় নামাজ। আল্লাহু আকবার, আল্লাহু আকবার। আনহাতে ভিডিঅ'টো সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ কৰাৰ লগতে প্ৰশংসা কৰিছে এতিয়া মুছলমান লোকে। নিউজ ডেস্ক, A News Plus।